দুপৰীয়াখনে কিহে পাছত তোক হে গছৰ ওপৰত এখন নামিছনে তই বাপেৰে চলা টমটম হে পইচা পাতি নাই তোক মেডিকেল নিবলে পালা থাকাকে ঘৰতে গম পাবি মাৰে টমটম বাপেৰে টমটম ইনষ্টাগ্ৰামত নাচি থাকিলে হ'ব কি কথা কলি তই আকৌ বুজি চুজি নাপালো তই নামিছনে নাই নাপাইনে যিটো লেকচাৰ দি তই মোক কৈছো নহয় এখন মোৰ মাথা নুচুবা দিতে নামিয়া বুলি কৈছে এবাৰ ক'লে শুনিবি কথা মাহাৰৰ কথা মাহে নহয় মাৰে টমটম বাপেৰে টমটম বুলি এটা গান ওলাইছে নহয় এনেকুৱা কৈছো নহয় ভাল হৈছে মানুহৰ ভিডিঅ'বোৰ কি গতিডাল কৰিব লাগে তাৰপিছত মই এখন মেডিকেলত নিবলৈ পইচা পাতি নাই বুলি কৈছো নামিয়া ওপৰৰ পৰা কি হ'ব আমি দুখীয়া মানুহ ইফালে ক'লে সিফালে নহয়গে ইফালে ক'লে সিফালে নহয়গে জীৱনটো কৈছো নহয় গোটেই একেবাৰে অথলে গ'ল এখন বিয়া সোমাই হৈ বয়সতে মাহু পাপা আহিলে দেখিছা বাপে আগতে সেনেকে টমটম চলাব লাগিব গা পঢ়া শুনা নকৰিলে দেখিছ নহয় বাপেকে কেনেকে টমটম চলাই একেবাৰে ঘৰখন চলাইছে কিমান অসুবিধা আছে তই বুজি নাপাৱ হেৰি ইমান দুখমনি আহিছে কেলে ৰমলা কি কবা গুৱাহাটীখনত গোটেইখন টমটমে ভৰ্তি হলো আমাৰ টমটম আৰু পুৰণাও হ'ল যে একেবাৰে উঠিবলৈ টান পায় কি কব দুখীয়া মানুহ যে কোনোফালে একো এটা নিদিয়ে ভগৱানে আমাক ৰমলা কি কৰো কিবা এটা উপায় দে এখন বিক্ৰী নকৰিলে উপায় নহ'বগে কিবা এটা কৰিব লাগিব নহয় কি কৈছে এখন বিকিলেনো কেনেকে খাম আমি কেইটা তাকেহে একেবাৰে উপায় নোহোৱা হৈছেগে আৰু হেৰি ইমান চিন্তা নকৰিবচোন ৰ'ব ভগৱানে কিবা এটা কৰিব নহয় নাচায় কি কবা আমাৰ দুখীয়া মানুহ ভগৱানে কেতিয়াও চকু মেলি নাচায় ধনীবোৰকে ধনী কৰি নি থাকে নাজানো ৰ'বচোন ইমান চিন্তা নকৰিব এই ৰঙালাও এটা আছে ভাজো আপুনি ধুনীয়াকে মুখ হাতকেইটা ধুই লওক একেবাৰে ভাত সাজি খাই কিবা এটা চিন্তা কৰিম ৰ'ব দুটিয়ে দে ৰমলা সোনকালে ভাজ ৰঙালাও খাই মই খুব ভাল পাওঁ নহয় ৰমলা ইমান ডাঙৰ যে একদম ধুনীয়া ৰঙালাওটো সেই তাই দৰে দি থৈ গৈছিলে বৰ ধুনীয়া ৰঙালাওটো দেখিছে তুমি ৰঙালাওটো থকলে গলাগে আকা এইটো কাটা আকা এই নহয় ৰ'ব আকা ঢাকন নোহোৱাকে কেনেকেনো কাটা হাতে কাটিম নিব অকা হ'লি আপুনি মই ইমান মৰমত কৈছো আকৌ তুমি একেবাৰে জাঙুৰ খাই আহিছা যে হেৰা কাটা আকৌ ৰঙালাওটো কি তৌ লাগিছা আছা ৰমলা এইটোচোন একেবাৰে ৰঙালাওটো ইমান ডাঙৰ হ'ল হৰি এইটো যে ডাঙৰ হৈ গ'ল চাইজটো যে বাঢ়ি গ'ল ৰঙালাওটো হে ভগৱান হে হৰি ৰঙালাওটোৱে দেখোন চকু মুখ মেলি ল'লে ৰমলা পলুৱাটো ভূতে নে দেউৱে একো ধৰিব পৰা নাই ভয় নাখাবা তোমালোকে মই এটা যাদুকৰী ৰঙালাও হে কি যাদুকৰী ৰঙালাও তই তোমালোকে শুনা তোমালোকৰ ঘৰৰ অৱস্থা দেখিহে মোক ভগৱানে তোমালোকৰ ঘৰলৈ ৰঙালাও ৰূপে মোক পঠিয়াইছে কি সঁচা নেকি বাৰু এই ৰমলা তুমিও যে কি কোৱা সঁচা নেকি বুলি সোধে নি এই সাক্ষাৎ দেখি চাইচোন আৰু কৈছে তেখেতে ভগৱানে পঠাইছে বুলি আকৌ তুমি সঁচাকে বুলি সুধিব লাগে নে হেৰি যাদুকৰী ৰঙালাও আমি বাৰু এতিয়া কি কৰিব লাগিব তোমালোকে মোক কাটি যিখিনি ৰঙালাও গুটিখিনি পাবা সেই গুটিখিনি বাৰী চুকত ধুনীয়াকে ৰুই থবা তাৰপিছত ৰঙালাও গুটিখিনি গজি ডাঙৰ হৈ যিখিনি গছত তোমালোকৰ ৰঙালাও লাগিব সেই ৰঙালাওখিনিৰ ভিতৰত তোমালোকে তাত সোণৰ মুদ্ৰা পাবা সেইখিনি পাই কিনে তোমালোকে বহুত ধনী হ'ব পাৰিবা আৰু তোমালোকে বহুত দুখীয়া পৰিয়ালক অকমান সহায় কৰিব লাগিব তেতিয়াহে এইটো সফল হ'ব হ'ব আমি সহায় কৰিম নহয় দুখীয়া মানুহৰ একেবাৰে সহায় কৰিম আমি সহায় কৰিলেহে আকৌ তোমালোকে সোণৰ মুদ্ৰা পাবা ৰঙালাওৰ ভিতৰত সেই কোৱা এতিয়া মোক কাটা আৰু তোমালোকে এনেকে চাহ থাকিব নালাগে লাগে এনেকে চাহ থাকিলে আকৌ নহ'ব নহয় এতিয়া আকৌ এখন কাটি কেনে ৰঙালাওখন সিঁচিবগে লাগিব নহয় বাৰীত ৰমলা কি চাই আছা দিয়া কাটা কাটিবলৈ দিছে নহয় ৰঙালাও যাদুকৰী ৰঙালাওটোৱে মই কাটো বাৰু তোৰ যাদুকৰী ৰঙালাও তুমি যে জীয়াই আছা দুখ নাপাবা জানো ইহে নাপাওঁ আপুনি কাটকচোন কি জানিবা আপুনি কাৰোবাৰ দুখ পায় এই ৰমলা কাটিবলৈ দিছে কাটা আকৌ তুমি কি একেবাৰে কথা পাতি আছা নহয় একেবাৰে দেখিছেনে চকুৱে কাণে একেবাৰে
গোটেই মানুহ মই কেনেকে কাটো বাৰু কাটক আকৌ কাটকচোন এই গুটি যিখিনি গুটি ওলাব নহয় সেইখিনি গুটিখিনি আকৌ ধুনীয়াকে হেঁচিব আকৌ নহ'লে আকৌ মই আকৌ হেৰি আকৌ সোণৰ মুদ্ৰা নিদিম নহয় একদম ধুনীয়াকে মাটিখিনি একেবাৰে মিহি কৰি কেনে আপোনালোকে হেঁচিব লাগিব হ'ব হিচিম বাৰু আপুনি চিন্তা কৰিব নালাগে ঐ ৰমলা দিয়া নহ'লে দাখন ময়ে কাটো নহ'ব তুমি কাটিলে নহ'ব নহয় এই ৰমলাই কাটিব লাগিব তুমি অকণমান মানুহটো বৰ ভাল নহয় হা কি কৈছা তুমি মইতো ভালেই মানুহটো নাই তুমি ভাল নহয় এই দুখীয়া মানুহক তুমি সহায় নকৰা কৰো নহয় মই কেলে নকৰো নহয় বহুত দুখীয়া মানুহক সহায় কৰিছো আজিলৈকে দেখিছো কিমান দুখীয়া মানুহক সহায় কৰ গুৱাহাটীত একেবাৰে এদিন দেখিছো নহয় তই কিমান সহায় কৰিছ একেবাৰে লুটুই পুটুই হৈ আছে তেজে তই সহায় কৰিলি নে তাক তই একেবাৰে কাষেদি তোক টমটম চলা নিলি হ'লেও তই দুখীয়া মানুহটোক সহায় নকৰিলি এক্সিডেণ্ট হৈছিলে মই তোক চব দেখি থাকো নহয় তই এটা হিংসুকী মানুহ হে প্ৰভু মোক ক্ষমা কৰি দিবা মই পাহৰি গৈছিলো আৰু পাহৰি গৈছিলো নহয় তই যদি এতিয়াও হিংসা কৌচুত ভাৱবোৰ মনত সোমোৱাই থৈছ নহয় তই উলিয়াই দে আকৌ দেই নহ'লে তই এই দুখীয়া হৈ মৰবি হ'ব দিয়ক মই আৰু চব মই যিখন মোৰ মনত আৰু কৌচুত ভাৱ আছিলে চব উলিয়াই দিলো আপুনি আৰু মোক আৰু একোবোৰ ক্ষমা কৰি দিয়ক আৰু ঐ ৰমলা কাটা তুমি একেবাৰে সত্যবাদী মানুহ তোমাৰ কাৰণেহে মই এখন ঘৰত মই সহায় কৰিবলৈ আহিছো নহ'লে নাহো আকৌ তোমাৰ মানুহটো বহুত কিবা ধৰণৰ মানুহ মই কাটিছো দেই তোমাক কাটা হেৰি নহয় তোমাৰ যে গুটিখিনি মই ৰুবলৈ পাৰিম নে নোৱাৰিম বাৰু সেইটো কথা পাৰিবা ৰুবলৈ হ'লে পাৰিবা কিন্তু কাটিবলৈ নোৱাৰা তুমি এটা পাপিষ্ট মানুহ হ'ব দিয়ক মই ৰুমগে নে হ'ব দে তই ৰুবিগে অলপ ভালকে ৰুবি ভাল চিন্তা কৰি মনত ভাল ভাৱ লৈ ৰুবিগে আকৌ দেই হ'ব যাদুকৰি ডাঙলা মই একদম মনত চাফা মন লৈ একেবাৰে ৰুমগে নহয় আপোনাক একদম কুচুত ভাৱ মই একদম মনত নাৰাখো হেৰি কি ভেবা লাগি চাহ সেইখিনি গুটি ৰখ দে এতিয়া এই ভেবা লাগি চাহ থাকিব নালাগে এই ঘৈণীজনী সত্যবাদী আছিলে বুলিহে এতিয়া ৰঙালাওতে কিবা এটা উপায় দিছে দেখিছে সেইকাৰণে মানুহে সদায় সত্য পথত চলিব লাগে এই দুখীয়া মানুহটোক আপুনি কেলে সহায় নকৰিলে হয় ৰমলা দুটা পেচেণ্ট পাইছিলো টমটমখনতনো কেইটকে ভাড়া পাওঁ সেইটোক যদি সহায় কৰো মই সেই পেচেণ্ট দুটা ভাড়াটো নাপাম মই সেইকাৰণেহে আকৌ আপোনাক কৈছো নহয় কৈছো নহয় এই টকা দুটকা মানৰ লগতে দেখিছে এতিয়া ভগৱানে চব চাই আছে নহয় সেইকাৰণে সকলো দুখীয়া মানুহক সহায় কৰিব লাগে যিমান পাৰে বিপদৰ পৰা ৰক্ষা কৰিব লাগে আপোনাৰ টকা থাকক বা নাথাকক হ'ব দিয়া ৰমলা এইবাৰ পৰা মই সহায় কৰিম যাওক মুখখন মেলি চাই থাকিব নালাগে ৰঙালাও গুটি কেইটা ৰ'দ দে ধুনীয়াকে ৰুব আকৌ মন কৈছে নহয় ৰঙালাওটোৱে একদম ভাল ভাৱে আপুনি এইকেইটা ৰঙালাও ৰুই দিয়ক দে হ'ব দিয়া মই ৰুই দিম বাৰু এনেকৈ তেওঁলোকে এদিন ৰঙালাও খেতি কৰি ধনী হ'ল আৰু যদিহে আপোনালোকে ইয়াৰ নেক্সট খণ্ডটো বিচাৰে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আপোনালোকক ইয়াৰ নেক্সট খণ্ডটো আমি আগবঢ়াম যদিহে কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো টিপি দিব